নমস্কাৰ ৰেডিঅ' ৰাবাণ্ডা আজি এই বিশ্ববিখ্যাত ৰেডিঅ' ৰাবাণ্ডাৰ বিষয়ে আলোচনা কৰিম যাৰ অৰিহণাৰ বাবে মাত্ৰ 100 দিনত প্ৰায় 8 লাখ মানুহক হত্যা কৰা হৈছিল মোৰ মতে আপোনালোকৰ বাবে সেই উচিত সময়টো আহি পৰিছে যি সময়ত আপোনালোকে ৰেডিঅ' ৰাবাণ্ডাৰ কাহিনী জনাটো অতি দৰকাৰী সাম্প্ৰদায়িক ঘৃণাৰ পৰিণাম যে ইমান ভয়ংকৰ হ'ব পাৰে আৰু সেই পৰিণামৰ আঁৰত এখন দেশৰ মিডিয়াৰ যে ইমান ডাঙৰ হাত থাকিব পাৰে সেই কথা আজি আপোনালোকে বুজিব তেন্তে আহক আজি পৃথিৱীৰ ইতিহাসৰ এক কলা অধ্যায়ক মেলি চাওঁ আৰু ৰাবাণ্ডাৰ গণহত্যা আৰু ইয়াৰ লগতে ভাৰতীয় মিডিয়াক ৰেডিঅ' ৰাবাণ্ডাৰ প্ৰেক্ষাপটত থৈ আলোচনা কৰোঁ পূব আফ্ৰিকাৰ এখন দেশ ৰাবাণ্ডাত প্ৰধানকৈ দুটা সম্প্ৰদায়ৰ লোক বাস কৰে হুটু আৰু টুটছি হুটু হৈছে মেজৰিটি আৰু টুটছি হৈছে মাইনৰিটি মুঠ জনসংখ্যাৰ প্ৰায় 80% লোকেই হুটু আৰু মাত্ৰ 10% লোকহে টুটছি আপোনালোকৰ চাগে ভাৰতলৈ মনত পৰিল খন্তেক সময় অপেক্ষা কৰক আৰু বহুতো ক্ষেত্ৰত আপোনালোকে ভাৰতৰ লগত ভালেমানখিনি মিল দেখিব চন 1994 ৰাবাণ্ডাত তেতিয়ালৈকে মোবাইল আৰু হোৱাটছএপটো দূৰৰে কথা আনকি টেলিভিছন মিডিয়াৰো ভালদৰে প্ৰভাৱ বিস্তাৰ হোৱা নাছিল ৰেডিঅ'ই আছিল সেই সাধাৰণ লোকসকলৰ বাতৰিৰ মূল উৎস কিন্তু সেই ৰেডিঅ'ই এটা সময়ত প্ৰায় 8 লাখ মানুহৰ বাবে কাল হৈ পৰিছিল 1990 দশকৰ আৰম্ভণিৰে পৰাই চৰকাৰৰ হস্তক্ষেপত হুটু আৰু টুটছিসকলৰ মাজত সাম্প্ৰদায়িক বিভাজন আৰম্ভ হৈছিল বহুতো ৰেডিঅ' চেনেলত যিকোনো সময়তে মেজৰিটি আৰু মাইনৰিটিৰ মাজত বিভিন্ন ধৰণৰ ঘৃণা বা হেট বিয়পোৱা হৈছিল চেনেলবোৰত কোৱা হৈছিল যে তেওঁলোকে মানে টুটছিসকলে আমাৰ ওপৰত কঠোৰ শাসন চলাইছিলে তেওঁলোক আফ্ৰিকাৰ নহয় তেওঁলোক বিদেশী আক্ৰমণকাৰী তেওঁলোকে এটা সময়ত আমাক অতি কঠোৰভাৱে মাৰিছিল কাটিছিল আদি বিভিন্ন ধৰণৰ ঘৃণা বা হেট পুনৰবাৰ চাগে আপোনালোকৰ ভাৰতৰ বৰ্তমানৰ টেলিভিছন মিডিয়ালৈ মনত পৰিল 80% आबादी सनातन धर्म को मानती है यहाँ पे हिंदू होना गेरुआ पहनना पाप हो गया है तबलीगी नहीं तालिबानी जमात मैं इसलिए कह रहा हूं क्योंकि तालिबानी मानसिकता की सोच रखते हैं पूरे देश में इन्होंने सुसाइड बम्बर एक तरह से बनाकर भेज दिया এনেদৰে আন বহুতো ভাৰতীয় টিভি চেনেলৰ লগত তেতিয়াৰ ৰেডিঅ' ৰাবাণ্ডাৰ ভালেমানখিনি মিল দেখা যায় কিন্তু জুলাই 1993 চনত ৰাবাণ্ডাত RTLM নামৰ এটা নতুন ৰেডিঅ' ষ্টেচনৰ প্ৰতিষ্ঠা কৰা হ'ল আৰু এই ৰেডিঅ' ষ্টেচনটোৱে সাংবাদিকতাৰ সকলো সীমা চেৰাই ওৱান ষ্টেপ আৰু ওপৰলৈ গ'ল চেনেলটোত হুটু প্ৰবক্তাসকলে মুকলিকৈ মৰা কটাৰ আহ্বান কৰিবলৈ ল'লে হুটু প্ৰবক্তাসকলে টুটছিসকলক পঁইতাচোৰা বা কক্ৰচেছ আখ্যা দিছিল তেওঁলোকে মদ ভাং খাই আহি চেনেলটোত অতি উগ্ৰ ভাষণ দিছিল আৰু ৰাবাণ্ডাৰ জনসাধাৰণক কৈছিল যে আমি ৰাবাণ্ডাখন পঁইতাচোৰা মুক্ত কৰাৰ সময় আহি পৰিছে আমি পঁইতাচোৰাবোৰ সম্পূৰ্ণৰূপে মাৰি পেলাব লাগে আৰু চাওঁতে চাওঁতে হুটুসকলৰ মনত ইমানেই ঘৃণা সোমাই গ'ল যে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ল 6 এপ্ৰিল 1994 পৰা 18 জুলাই 1994 লৈকে ৰাবাণ্ডাত অতি জঘন্য গণহত্যা বা নৰসংহাৰ চলিল দেখিবলৈ সহজ সৰল মানুহবোৰ খন্তেকতে হত্যাকাৰীলৈ পৰিণত হ'ল এজন চুবুৰীয়াই আন এজন চুবুৰীয়াক মাৰিলে শিক্ষকসকলে স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক কাটিলে সেনা আৰু পুলিচে হুটুসকলক আহ্বান কৰিলে যে টুটছিসকলক মৰাটো আমাৰ কৰ্তব্য আনকি চাৰ্চৰ ফাদাৰে হাতৰ বাইবেল এৰি হাতত দা কুঠাৰ উঠাই ল'লে এটা চাৰ্চত প্ৰায় 2000 জন টুটছিয়ে প্ৰাণৰ ভয়ত ভগৱানৰ চৰণত আশ্ৰয় লৈ আছিল কিন্তু সেই চাৰ্চটোৰ ফাদাৰজনেই তেওঁলোকৰ ওপৰত বুলডোজাৰ চলোৱাই তেওঁলোকক হত্যা কৰালে আনকি হুটু পুৰুষসকলে নিজৰ টুটছি পত্নীসকলকো কাটি পেলালে এই গণহত্যাত কেৱল যে টুটছিসকলক হত্যা কৰা হৈছিল তেনে নহয় হুটু উদাৰবাদী মানে যিসকল হুটুৱে টুটছিসকলক বচাইছিল বা টুটছিসকলক সহায় কৰিছিল বা মিলাপ্ৰীতিৰ কথা কৈছিল তেওঁলোককো হত্যা কৰা হ'ল আৰু এনেদৰে মাত্ৰ 100 দিনত প্ৰায় 8 লাখ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল আৰু সমগ্ৰ বিশ্ব সাক্ষী হৈ ৰ'ল ৰাবাণ্ডাৰ গণহত্যাৰ কিন্তু আমাৰ লগত ভাল কথা এইটো যে আমাৰ আগত ইতিহাসৰ এনে বহুতো উদাহৰণ আছে আৰু সময় থাকোঁতেই আমি এইবিলাকৰ পৰা উচিত শিক্ষা লোৱা উচিত আৰু সম্পূৰ্ণৰূপে ভাৰতৰ ৰেডিঅ' ৰাবাণ্ডা মানে ভাৰতীয় সাম্প্ৰদায়িক টিভি চেনেলবোৰ সম্পূৰ্ণৰূপে বয়কট কৰা উচিত আৰু লগতে আমি ৰাজনৈতিক দলবিলাকৰো আচল খেল বুজিব লাগিব তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে নিজৰ লাভৰ বাবে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে আৰু ব্ৰিটিছৰ দিনৰ ডিভাইড এণ্ড ৰুল ছিষ্টেমটোক এতিয়াও অতি সুন্দৰকৈ ফ'ল' কৰি আছে আনকি আমাৰ সৰ্বানন্দ ডাঙৰীয়া যিজনে যিকোনো সময়তে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা কৈ থাকে তেওঁৰো এতিয়া 21ৰ নিৰ্বাচনৰ পূৰ্বে মোগলসকললৈ বাৰুকৈয়ে মনত পৰিছে
সেয়েহে আমি এওঁলোকৰ ডিভাইড এণ্ড ৰুল ছিষ্টেমটোক অতি ভালকৈ বুজিব লাগিব। নহ'লে এই ৰাজনীতি কেৱল যে হিন্দু আৰু মুছলমানৰ মাজতেই সীমিত থাকিব তেনে নহয়। নিশ্চয়কৈ মুছলমানৰ পাছত এদিন খ্ৰীষ্টানসকলৰ নাম্বাৰ আহিব, তাৰপিছত বুদ্ধিষ্টসকলৰ নাম্বাৰ আহিব, তাৰপিছত শিখসকলৰ নাম্বাৰ আহিব আৰু তাৰপিছত হিন্দু ধৰ্মৰ জাতিবোৰৰ মাজতেই বিভাজনৰ ৰাজনীতি আৰম্ভ হ'ব। আৰু ইতিমধ্যে ইয়াৰ বহুতো উদাহৰণ আমি দেখিছোৱেই। যেনে আজি কেইদিনমানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী যুৱতীক অতি জঘন্যভাৱে ধৰ্ষণ কৰা হ'ল। আৰু ৰাজস্থানৰ এজন পণ্ডিতক আজি কেইদিনমানৰ পূৰ্বে জীৱন্ত অৱস্থাত পেট্ৰল ঢালি জ্বলাই দি অতি নৃশংসভাৱে হত্যা কৰা হ'ল। কিন্তু এই দুয়োটা ঘটনাকে আমাৰ সাম্প্ৰদায়িক মিডিয়াই দলিত আৰু ব্ৰাহ্মণৰ এংগেল দিবলৈ চেষ্টা কৰি আছে। প্ৰথমে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা আৰু এতিয়া হিন্দু ধৰ্মৰ জাতিবিলাকৰ মাজতেই বিভাজনৰ ৰাজনীতি। আপোনালোকে ভাবি চাওক, ভাৰতৰ এগৰাকী জীয়াৰীক ইমান জঘন্যভাৱে ধৰ্ষণ কৰা হ'ল, ভাৰতৰ এজন নাগৰিকক জীৱন্ত অৱস্থাত জ্বলাই দিয়া হ'ল। এজন ভাৰতীয় হিচাপে আমি দুয়োটা ঘটনাৰে ঘোৰ বিৰোধিতা কৰিব লাগে আৰু অপৰাধীৰ অতি কঠোৰ শাস্তিৰ বাবে দাবী কৰিব লাগে। কিন্তু আমাৰ সাম্প্ৰদায়িক মিডিয়াই এই ঘটনাকেইটাতো সাম্প্ৰদায়িক এংগেলহে বিচাৰি আছে। সেয়েহে সময় থাকোঁতেই ভাৰতৰ ৰেডিঅ' ৰাবাণ্ডা বা ভাৰতৰ সাম্প্ৰদায়িক চেনেলবোৰ সম্পূৰ্ণৰূপে বয়কট কৰক আৰু নিজৰ মূল্যৱান সময় বচাওক। শেষত আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে এনেধৰণৰ সাম্প্ৰদায়িক বিভাজন বা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা আমাৰ উপাৰ্জন কৰিবলগীয়া বা আমাৰ পাবলগীয়া একো নাই, কিন্তু আমাৰ হেৰুৱাবলগীয়া বহুত আছে। আৰু এই কথাষাৰ ৰাবাণ্ডাৰ গণহত্যা বা ৰাবাণ্ডাৰ নৰসংহাৰৰ পৰা অতি স্পষ্টকৈ বুজিব পাৰি। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু যদিহে বেয়া পালে তেন্তে ডিছলাইক কৰি ইয়াৰ কাৰণটো কমেণ্ট ছেকশ্যনত জনাব, কিয়নো আপোনালোকৰ ফিডবেক আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।